এভৰিৱান ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ আৰু মই আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আপোনালোকৰ লগত মাজুলী ভ্লগ মই মাজুলীত গৈছিলোঁ প্ৰায় এসপ্তাহমানৰ কাৰণে আৰু যিমান ফুৰিব পাৰিলোঁ মই সিমান ফুৰিলোঁ বহুত ভাল লাগিলে তাত থাকি আৰু মই তাত ৰাস চালোঁ পালনাম চালোঁ আৰু লগতে তাত বিভিন্ন ধৰণৰ ঠাই ফুৰি মেলি আহিলোঁ আপোনালোককো অলপ দেখাওঁ বুলি ভাবিলোঁ অলপ ভিডিঅ' ক্লিপ মোৰ ওচৰত আছে তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এয়া আমি মাজুলীলৈ বুলি নিমাতী ঘাটত ফেৰীত উঠিছোঁ আৰু এতিয়া গৈ থাকোঁ মাজুলীলৈ বুলি তেন্তে ব'লক ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ মাজুলী পাই গ'লোহি ঘাটৰ ওচৰ সেইটো ঘাট বহুত চাংঘৰ আছে আজি আমি ইয়াতে ৰাস চাব আহিম আৰু আজি হৈছে ডে 1 আপোনালোকক যিমান পাৰোঁ দেখাম মই মাজুলীৰ ভোগপুৰ সত্ৰত ৰাস চাবলৈ গৈছিলোঁ আৰু তাত মেলাও বহে আমাৰ যেনেকৈ ট্ৰেড ফেয়াৰ বা কিবাকিবি হয় তেনেকৈ মাজুলীত মানে ৰাস আৰু পালনামত এনেকৈ ডাঙৰকৈ মেলা বহে মই পালনামতো গৈছিলোঁ সেয়াও আপোনালোকক দেখাম আৰু এতিয়া ইয়াৰ ৰাসৰ মেলা হয় বহুত ডাঙৰকৈ ঢেৰ বস্তু আছে কিন্তু মই মেইনলি ৰাস চাবলৈ গৈছিলোঁ আৰু এইবোৰ ওলাই বুলি নাজানো তো মই পইচাও নিনিলোঁ আৰু একো কিনাও নহ'ল এতিয়া ব'লক ৰাস চাব অকণমানহে চাব পাৰিব কাৰণ মই নিজেও ভালকৈ নেদেখিলোঁ ইমানেই মানুহৰ ভিৰ তাতে ফ্ৰী ৰাস আছিল মানুহটো আহিবই আৰু ন Hey guys, আজি মই গৈ আছোঁ চামগুৰি সত্ৰ আৰু ইয়াত পোৱালি দুজনী ইমান ধুনীয়াকৈ খেলি আছে চাওকচোন মই গৈছিলোঁ বৌহঁতৰ ঘৰত ডাঙৰ বৰ্তাহঁতৰ বৌ ঘৰত তাতেই ইহঁত দুজনী ইমান ধুনীয়াকৈ খেলি আছে ময়ো সৰুতে এনেকৈ খেলিছিলোঁ ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ এয়া হৈছে মুখাৰ কাৰণে জনপ্ৰিয় চামগুৰি সত্ৰ মই গ'লোঁ তাত চালোঁ মুখাৰ বিষয়ে অলপ চলপ সুধিলোঁ মানুহকেইগৰাকীয়ে বহুত ভালকৈ জনালে আৰু মই অলপ ভিডিঅ' আপোনালোকৰ কাৰণে কেপচাৰ কৰিলোঁ নিসিংহ গোসাঁই মই কেপচাৰ কৰা নাই আপোনালোকে নিজে যাব এবাৰ সেৱা জনাই আহিব ভাল লাগিব হেই গাইজ আজি হৈছে বেলেগ এটা দিন আৰু বেলেগ এটা পৰিৱেশ এয়া ক'ত আহিছোঁ আপোনালোকে ধৰিব পাৰিছেই কাঞ্চনজংঘাৰ য'ত শ্বুটিং হৈছিলে ডেকাচাং তাত আহিলোঁ ইয়াতকৈ বেছি মোৰ তাৰ বাহিৰত যিখন নদী আছে তাৰ পৰিৱেশটো বেছি ভাল লাগিলে মোৰ একদম মাজুলীৰ ফেভৰেট প্লেচ বুলি ক'লেও বেয়া নহয় সেই জেগাখনত থাকি মোৰ বহুত ভাল লাগিলে কিয় নাজানো নিজা নাছিলে কাৰণে আগত আপোনালোককো দেখাম চাব ডেকাচাঙৰ ওচৰত বহুত এনজয় কৰিলোঁ তাৰ ওচৰতে একদম ওচৰতে আছিলে আয়াং অকুম নামৰ আৰু এখন ৰেজৰ্ট ভাবিলোঁ তাতো এপাক সোমাই আহোঁ তো গ'লোঁ তাতো ভাল লাগিলে অলপ দেৰি থাকিলোঁ আৰু আপোনালোককো অকণমান দেখালোঁ আৰু কিবাকিবি সেইদিনাখন আছিল বৰ ভণ্টিৰ ছোৱালীজনীৰ বাৰ্থডে তো তাই বাৰ্থডে আমি গৈ পেলাই তাত চেলিব্ৰেট কৰিলোঁ
পাছদিনা ৰাতিপুৱা শুই উঠি দাদা আৰু মই টিকলি দুজনীক লৈ পেলাই গ'লোঁ অকণমান ওলাই বৌহঁতৰ ঘৰৰ ওচৰতে আৰু তাহাঁতি সেইখিনিৰ পৰা নহাই হ'ল। ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, চববোৰ যেতিয়া দেখাইছোৱেই। কালি শকচুৰ এডাল ৰাম ৰাম মই হাঁহটো বিচাৰি আনোতে মন কৰি থৈ অকণমানকৈ মন কৰা অকণমানকৈ একো নকৰা মৰম হ'ব হ'ব আৰু বেছিকৈ পিটিকিব নালাগে অঁ ধৰ বল 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 খুচি দিব মই যেতিয়া মাজুলীত আছিলোঁ তেতিয়া ৰাস পালনাম দুভাগেই পালোঁ। মই গৈছিলোঁ আউনীআটী সত্ৰত পালনামত আৰু চববোৰ গৈছিলে, ময়ো গৈছিলোঁ লগতে দুদিনকৈ গ'লোঁ আৰু গৈ পেলাই তাত বহুত ভাল লাগিলে। মোক এয়া ভিডিঅ' কৰি দিছিলে, ওচৰৰে পোৱালি এটাই ভিডিঅ'টো কৰি দিছিলে, কাৰণ যোনদিনা এইটো ভিডিঅ' ৰেকৰ্ড কৰা হৈছিলে সেইদিনা মই পিন্ধি গৈছিলোঁ কুৰ্তি আৰু সেইটো কাৰণে মই ভিতৰত সোমোৱা নাছিলোঁ, মই ভাল নাপাইছিলোঁ আৰু চাদৰ মেখেলা পিন্ধি যোৱা দিনা ভিতৰত সোমাই গৈ ধুনীয়াকৈ চাকি দিছিলোঁ। আৰু আউনীআটী সত্ৰ কেনেকুৱা আপোনালোকে যোৱাসকলেতো গম পায়েই, বাকী নোযোৱাসকলৰ বাবেও অকণমান ভিডিঅ' ৰেকৰ্ড কৰি আনিলোঁ, আপোনালোকে চাওক আৰু অলপমান এনজয় কৰক আৰু এনেকৈ ভিডিঅ' চাই আউনীআটীৰ পালনাম। এই কাঠডাল দেখিছেনে? তুলসী গছৰ হয়, তেন্তে তুলসী গছজোপা কিমান ডাঙৰ আছিলে এবাৰ ভাবি চাবচোন। মাজুলীত থকা দিনকেইটা আপোনালোকৰ লগত যিমানখিনি পাৰোঁ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।